মাজনী মাজনী এই ছোৱালীজনীৰ লগত আৰু নোৱাৰিছোঁ কিমান বুজাম আৰু এই ছোৱালীজনীৰ লগত উপায় নোহোৱা হৈছে আমি হৈছোঁ গাঁৱৰ দুখীয়া মানুহ এসাঁজ খাই আন সাঁজলৈ চিন্তা সেইবোৰ কথা তাইৰ গাত লাগিলেহে দিনৰ দিনটো আনৰ ঘৰত কাম কৰি খুৱাইছোঁ সেইবোৰ কথা তাইৰ গাত লাগিলেহে ৰাতিপুৱাই ওলাই গ'ল মহাজনৰ ল'ৰাৰ লগত কথাবোৰ মইহে শুনিব লাগিব এইবোৰ কথা তাইৰ গাত নালাগে আৰু উপায় নোহোৱা হৈছে মোৰো কবিতা 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 কত মৰিলি তই ওলাই আহ মহাজন ককাইদেউ আহক আহক বহক মই ইয়াত বহি চাহ ভাতৰ জুতি ল'ব অহা নাই তই আৰু তোৰ ছোৱালীজনী যদি গাঁৱত থাকিব বিচাৰ তেনেহ'লে শুন তোৰ লেতেৰা ছোৱালীজনীক ভালকৈ ৰাখিবি মোৰ ল'ৰাৰ লগত ঘূৰা ফুৰা কৰিবলৈ মানা কৰি দিবি কাৰণ মোৰ ল'ৰাৰ এটা ষ্টেণ্ডাৰ্ড আছে মহাজন ককাইদেউ সিহঁতে একেলগে ডাঙৰ হৈছে প্ৰায় সেয়ে সিহঁতে একেলগে ফুৰে আপুনি ভবাৰ নিচিনাকৈ সিহঁতৰ মাজত তেনেকুৱা একো নাই বাছ মোক বুজাব নাহিবি মোক বুজোৱাৰ হ'লে তই তোৰ ছোৱালীজনীক বুজাবি মই ভালে ভালে কৈছোঁ মোৰ ল'ৰাৰ পৰা দূৰত থাকিব কবি নহ'লে দেউতা তুমি ইয়াত মোক বিচাৰি আহিছা মনে মনে থাক তোৰ কাৰণে সমাজৰ আগত মুখ উলিয়াব নোৱাৰা হৈছোঁ এনেকুৱা হয় নিজ মানুহৰ লগত সম্পৰ্ক কৰি তই ঘূৰা ফুৰা কৰি আছ সমাজত মোৰ কিমান সন্মান আছে সকলোবোৰ তই শেষ কৰি পেলাইছ দেউতা শুনাচোন দেখিলি কিমান কথা শুনিব লগা হ'ল সকলো আমাৰ নিজৰ মতে নহয় মই তোক বুজিলেও সমাজে তোক নুবুজে মা আমি ভাল বন্ধু বান্ধৱী আৰু মই নিজে নাযাওঁ নহয় নিয়ৰে মোক নিব আহে সি কেতিয়াও নিজকে ধনী বুলি নকয় আৰু অহংকাৰো নকৰে কিন্তু তাৰ দেউতাকে কয় মই তোক শেষবাৰৰ বাবে কৈছোঁ তহঁতৰ বন্ধুত্ব ইমানতে শেষ হ'ল ঐ তই ইয়াতে আছ তোক বিচাৰি ফুৰিছোঁ মই ঐ কি হ'ল তোৰ মন মাৰি আছে যে আমি দুখীয়া মানুহ তহঁতৰ নিচিনা আমাৰ ঘৰ নাই ভাল কাপোৰ নাই খাবলৈ চিন্তা কৰিব লাগে মই তোৰ বান্ধৱী হোৱাৰ যোগ্যই নহয় ঐ পাগলী তই দেউতাৰ কথা বেয়া পাইছ দেউতাই এদিন নিজে বুজিব তই এইবোৰ ভাবি মন বেয়া কৰিব নালাগে আমি ভবাৰ দৰে সকলোবোৰ ঠিক হৈ যাবনে হ'ব ঠিক ব'ল এতিয়া আমার বাবা নেকি আর লগতে হয়তো কবিতা আসছে সেইটো লাজ চৰাম হোৱা নাই আজি এশকত দি আছো কবিতা কবিতা বাইদেউ কবিতা বাইদেউ ৰমেশ
মই আকৌ ভাবিছোঁ ইমান ভালকৈ কোনে মাতিলে আহ বহ আছোন কিয় তোমাক ভালকৈ মাতিব নোৱাৰি নেকি কি কবি সকলোৰে কথা শুনা দিন পৰিছে এই ছোৱালীজনীক আৰু বুজাই বুজাই নোৱাৰিছোঁ দুবৰী আৰু নিয়ৰৰ কথা কৈছা তুমি কিয় ইমান চিন্তা কৰিছা সিহঁত একে বয়সৰ একেলগে নাথাকি কি অকলগে থাকিব নেকি কথাবোৰ মই বুজিলে নহয় মহাজন ককাইদেউ ডাঙৰ মানুহ ডাঙৰ কথা আচলতে ডাঙৰ সৰু বুলি একো কথা নাই সমাজত আছো যেতিয়া মিলাই মিলিকৈ থাকিব লাগিব তুমি এইবোৰ কথা চিন্তা নকৰিবা এদিন মহাজন ককাই চব বুজি পাব তই কোৱাৰ দৰে সকলো কথা হ'লেতো সকলো ঠিকেই আছিল এই ৰচোন তই আহিবৰ পৰা এইবোৰ কথাই ওলাই আছো মই অকণমান চাহ বনাই আনো ৰ তই বহ এই নেলাগে নেলাগে বাইদেউ মই তোমাৰ পইচাকেইটাহে দিব আহিলোঁ সেইদিনা মাৰ হাতত নাছিল নহয় সেইবাবে আজি মই নিজে লৈ আহিলোঁ এয়া লোৱাচোন হ'ব দে এতিয়া আহিছোঁ দিয়া মই মহাজন ঘৰা ক'ৰবাত যায় মই কবিতাৰ ঘৰত যাওঁ সেইদিনা তাক ইমান বুজালোঁ নুবুজিলে মোৰ ল'ৰাটোক খালে তাইক আজি সোধাই নেৰো খুৰা সিহঁত সমনীয়া সিহঁত সেইবাবে একেলগে শিল ধেমালি কৰি ভাল পায় ৰমেন তই মোক শিকাবি মই মোৰ ল'ৰাৰ লগত কি কৰিব লাগে মই জানো তই তোৰ কাম কৰ বুঢ়া মহাজন এদিন বুজিবি তই দুখীয়াৰ মূল্য অহংকাৰী বুঢ়া ঠিক লাগে মই নেকি লাগিছে খুৰী অলপ ভাড়া নিবচোন বঢ়িয়া হৈছে দেই কিন্তু মজা অকণমান মোৰ ল'ৰা হৈ তই সকলো সন্মান শেষ কৰি পেলালি ঘৰত কি খাব পোৱা নাই তই ঘৰত মাছ মাংস কণী কি খাব পোৱা নাই তই ইয়াত কি খাই আছ বল ঘৰত দেউতা তুমি ঘৰত যোৱা মই গৈ আছো পিছত তহঁতে মোৰ ল'ৰাটোৰ মূৰটো খালি এনেকে সুধা ভাত খুৱাই আছ তহঁত ইমান নিচ আনৰ ল'ৰা এটা ঘৰত সোমাই ৰাখিছ দেউতা খুৰী আৰু দুবৰীৰ একো ভুল নাই ইয়াত মই নিজে আহিছো আৰু নিজৰ ইচ্ছাত ভাত খাইছো তই মোৰ সন্মান শেষ কৰি পেলালি এনেকুৱা উচ্চ বংশৰ ল'ৰা হৈ এনেকুৱা নিচ মানুহৰ লগত হলি গলি তোৰ দেউতা তোমাৰ মানসিকতা ইমান নিচ টকা পইচা সা সম্পত্তি যদি উচ্চ বংশৰ মৰ্যাদা তেনেহ'লে এনেকুৱা মৰ্যাদা মোক নালাগে কি কি কলি তই য'ত মানুহৰ প্ৰতি থকা মৰম চেনেহ দয়া মমতা একোৱে নাই এনেকুৱা মানসিকতা থকা মানুহ হ'লেও মই চলিব নোৱাৰো ঠিক আছে এই অজিত মহাজন নোহোৱাকৈ কিমান দিন চলিব পাৰে ময়ো চাই লওঁ অমংগল ৰাতিপুৱাই ৰাতিপুৱা কাৰ মুখ দেখিলো যত্ৰই নষ্ট খুৰা নিয়ৰ ঘৰত আছেনে সি ভালে আছেনে এবাৰ মাতি দিয়কচোন তোৰ ইমান সাহস তই মোৰ ঘৰত আহিছ তোৰ কাৰণে আজি মোৰ ল'ৰা ঘৰত নাই দুবৰী কবিতা পঢ়ি আৰে কোন এইটো এইটো নিয়ৰ চোন নিয়ৰ ঐ নিয়ৰ কি হৈছে তোৰ চা উঠ মাজনী ঐ মাজনী চা উঠ মাজনী ঐ ইফালে আহ কি হ'ল মা চাচোন নিয়ৰৰ কি হৈছে নিয়ৰ কি হৈছে তোৰ চা ধৰচোন ইয়াক উঠাই দে চা নিয়ৰ উঠ
মাজনী কেঁচা হালধি আৰু পানী লৈ আহ হ'ব মা চাও নিয়ৰ সোনকালে কৰ এয়া চাও লোৱা, দে মা। দে নিয়ৰ তই এইটো কেনেকৈ হ'ল চাও ধৰচোন কেনে কৈছে কি হ'ল এইবিলাক ক'ত গৈছিলি তই মাজনী যাচোন কোন আছে মাতি লৈ আহ হ'ব মা ক'ত যে কেনেকে কি হ'ল আৰে নিয়ৰ কি হ'ল তোৰ চাচোন কি হৈছে তাৰ ৰ'বা ৰ'বা মই মাছৰ মাতি লৈ যা যাচোন পানী লৈ আহ এয়া লোৱা মা পানী চাও লোৱা নিয়ৰ চাও বিচনীখন লৈ আছো মাজনী বিচনীখন আন চাও দে নিয়ৰ অলপ ভাল লাগিছে নে ইহঁতো আহি নাপালে চাও ধৰচোন অকণমান বাহিৰত বহাই দিওঁ চাও নিয়ৰ অকণমান উঠচোন মহাজন খুৰা মহাজন খুৰা নিয়ৰৰ কিবা হৈছে কবিতা বাইদেউহঁতৰ ঘৰত আছে বলক চুখুৰা বলক কি হৈছে তাৰ কবিতা বাইদেউহঁতৰ ঘৰত আছে বলক চুখুৰা বলক হওক খুৰা হওক বাবা কি হৈছে তোৰ কোনে কৰিলে তোক এইবোৰ বাবা কি হৈছে বাবা তোৰ মই এতিয়া ঠিকে আছো কবিতা খুৰী আৰু দুবৰীৰ কাৰণে মই এতিয়া সুস্থ তুমি ইমান চিন্তা কৰিব নালাগে কাৰণ এই অৱস্থাত দায়ী তুমি তোমাৰ ব্যৱসায়ৰ শত্ৰু হাজৰিকাৰ গুণ্ডাকেইটাই মোক উঠাই লৈ গৈছিল আজি কেনেবাকৈ পলাই আহিলোঁ বাহ খুৰা বাহ আপোনাৰ সমান ষ্টাণ্ডাৰ্ডৰ মানুহৰ কাৰণে আজি আপোনাৰ ল'ৰা কাল হ'ল আৰু যাক আপুনি নিজ বুলি হাঁহি আহিছিল সেই মানুহৰ কাৰণেই আপোনাৰ ল'ৰা আজি জীয়াই উঠিল মানিছোঁ দেই আপোনাৰ উচ্চ মানসিকতাক মোক ক্ষমা কৰি দে বাবা মোৰ ভুল হৈ গ'ল ক্ষমা মোক নহয় ক্ষমা কবিতা খুৰী আৰু দুবৰীক খোজা ক্ষমা কৰি দিবি হে কবিতা মই তোক বহুত অপমান কৰিছোঁ তাৰ পিছতো মোৰ ল'ৰাক মৰিব নিদি তই সুস্থ কৰি তুলিছ কিয় তেনেকৈ কৈছে ককাইদেউ নিয়ৰ মোৰ ল'ৰাৰ দৰে মই জানো তাক মৰিব এৰি দিব পাৰোঁ মোৰ আৰু মোৰ ছোৱালীৰ যদি কিবা ভুল হৈছে আপুনি মোক ক্ষমা কৰি দিব ক্ষমা খুজি মোক লাজ নিদিবি অ আজি মোৰ চকু মুকলি হৈছে টকা আৰু অহংকাৰে মোক অন্ধ কৰি ৰাখিছিল তহঁতৰ মৰম আৰু সহানুভূতিয়ে সঁচা অৰ্থত মানুহ কৰিলে চাও এজনী এইফালে আছোন তহঁত দুয়োটাই শুদ্ধ আছিলি ময়ে ভুল আছিলোঁ তই সঁচা কথাই কৈছিলি সমাজত উচ্চ নিজ বুলি একো কথা নাই হাতৰ পাঁচোটা আঙুলি যেনেকৈ সমান নহয় সকলো মানুহ সমান নহয় সেই বুলি তই এৰি চলিবও নোৱাৰ আমি সদায় এনেদৰে আছোঁ থাকিম আৰু থাকিব লাগিব হয় খুৰা মই আপোনাক আগতেই কৈছিলোঁ কিন্তু আপুনি নুবুজিলে কিবা কলি এ নাই দিয়ক একো কোৱা নাই